আছে দিগন্ত ৰয় তেখেতক আমাৰ সন্মানীয় ৰাকেশ বৰ্মা ছাৰৰ হাতৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ। नागिरदों सा 50 बोसोरसोआव सा 50 गथ'फोरखौ मा खालामनो नागिरदों ट्रेनिं होनानै कोचिं होनानै बेखौ माबायदियै इन्टारभिउ माने फेस जानांगौ बेखौ मा होदों गियान मोनसे बा प्रशिक्षण होनायनि जि मोनसे हाबाफारि बेखौ लानाय जादों। बेनि अनगायैबो डक्टर माबायदियै जानो माबायदियै एडमिसन मोननो जोंहा गोबाङानो Next, Subhusar Boro. আছে দিগন্ত ৰয় তেখেতক আমাৰ সন্মানীয় ৰাকেশ বৰ্মা ছাৰৰ হাতৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ। নেক্সট তেখেতক আমাৰ সন্মানীয় ভনেশ্বৰ দাস ছাৰৰ হাতৰ পৰা চেকখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাকীখিনি অহা নাই নেকি? বাকীখিনি যদি আহিছে সোনকালে আহিব লাগে আৰু নহ'লে গাৰ্জেন হ'লেও আহিব লাগে। এই মুহূৰ্তত মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ BTCৰ স্পিকাৰ সন্মানীয় কাতিৰাম বড়ো ছাৰক। फरायसाफोरखौ लानानैबो गुबुन गुबुन मा होननानै गुबुन गुबुन बिथांखिफोरखौ लानानै खामानि मावबाय थानायखौ जोङो नुनो मोनदों। नोंथांमोनाबो नुदों, जोङो गासैबो नुनो मोनदों। दा बेनिखायनो नैबे जे फरायसाफोरनो स्कलारशिप राननाय हाबाफारि, बे स्कलारशिप राननाय हाबाफारिया दिनै बिटिआर नाङैनो बे स्कलारशिपनि जि चेक राननाय हाबाफारि बियो जादों। बेवहाय जोङो सानै फरायसाफोरनो चेकखौ राननो नागिरदों। नङाबा बे 2 बाजिनि आगोलावनो गावबा गावनि एकाउन्टआव 5,000 मा जागोन दे 5,000 गावबा गावनि एकाउन्टआव जमा जागोन। बेखौ नोंथांमोना नोंसोर थांनानै बेखौ चेक खालामनानै लानो हायो। दा बेनि अनगायैबो माखासे आसनिफोर दङ, जाय आसनिखौ आगोलाव मोनथाम बिथिङाव बे आसनिखौ लानाय जादोंमोन। आरो ছাগলী পালকসকলক সামৰি গোটেই মানে দিশটো সামৰি নিশ্চয় বিটিআৰ চৰকাৰে বাস্তৱত সফল ৰূপে ৰূপায়ণ কৰি আছে। তো ইয়াৰে ছাত্ৰ ছাত্ৰীবিলাকক উদ্দেশ্য কৰি কেনেকৈ আমি এই বিটিআৰ অঞ্চলত ছাত্ৰ ছাত্ৰীবিলাকক মেধাৱী দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকক কেনেকৈ মানে আৰ্থিকভাৱে সকাহ দিব পাৰোঁ, এই আৰ্থিকভাৱে সকাহ দিয়াৰ যি এটা মানসিকতা, এই মানসিকতাটো চিন্তাধাৰাটো আগত ৰাখি 2021-22 2022-23 ইতিমধ্যে 2টা বছৰ সম্পূৰ্ণ হ'ল। এই 2টা বছৰত আমি সমগ্ৰ বিটিআৰ অঞ্চলত আমাৰ 40টা সমষ্টি আছে। এই 40টা সমষ্টিৰ পৰা প্ৰত্যেকটা সমষ্টিৰ পৰা 200 ল'ৰা ছোৱালী প্ৰত্যেক বছৰত ইয়াক যি ছাত্ৰ ছাত্ৰীৰ যি এটা জলপানীৰ কাৰণে যি এটা আৰ্থিক সাহায্য, এই আৰ্থিক সাহায্যটো দিয়া হৈছে। অকল 40টা সমষ্টিত নহয়, আমাৰ 46জন MCLA আছে। এই 46জন MCLA সকলো 46জন MCLA 40+6 এই 46জন MCLA সকলে আজিৰ তাৰিখত গোটেই সমগ্ৰ বিটিআৰ অঞ্চলতে 9,200 ছাত্ৰ ছাত্ৰীক এবাৰৰ কাৰণে যি জলপানীৰ যি চেক, এই চেকটো প্ৰদান কৰিছে। মানে আমি অকল ইয়াত চেকটো ডেমো হিচাপে প্ৰদান কৰা হৈছে। ইতিমধ্যে আমাৰ আইজ মহোদয়ে ঘোষণা কৰিছে,
আইচমলে ঘোষণা কৰিছে যে দুটাৰ ভিতৰত ই নিজৰ একাউণ্টত 5,000 টকাকে কি হ'ব যে জমা হ'ব, ক্ৰেডিট হ'ব। তো এইটো আপোনালোকে এবাৰ চেক কৰি চাব পাৰে। তো মই কৈছিলোঁ যে আমাৰ বিদ্যা প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত যে অকল ছাত্ৰ ছাত্ৰীক যে সামৰি ইয়াত আঁচনি ঠিক কৰিছে এইটো নহয়, যে আমি ক্ষুদ্ৰ ব্যৱসায়ীসকলকো সামৰি বিভিন্ন দিশত যে আৰ্থিক সাহায্য দিয়া যে এটা ব্যৱস্থা এইটো কৰা হৈছে। বিগত সময়তো কৰা হৈছে, এই দিনেও কৰা হৈছে, নিশ্চয় দিনতে ইয়াৰো যি এটা তেনেকুৱা মানে যি চেক প্ৰদান যি অনুষ্ঠান, এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ইয়াত অকল মানে ট্ৰাইবেলসকলৰ উদ্দেশ্য এই আঁচনিটো কৰা নাই। ইয়াত এছচিসকল, ইয়াত অবিচিসকলকো উদ্দেশ্য কৰি যিটো ক্ষুদ্ৰ ব্যৱসায়ী মানে আৰ্থিক সকাহ দিয়াৰ কাৰণে যি এটা আঁচনি, এই আঁচনিবিলাক বিদ্যা চৰকাৰৰ পৰা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াত লাভান্বিত বছৰি আমাৰ এই বিদ্যাৰ্থীয়ে ইয়াৰ পৰা লাভ হ'ব পাৰিছে। তো আজি যি ইয়াত জলপানীৰ যি এটা বিতৰণৰ যি অনুষ্ঠান, তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি বিদ্যা চৰকাৰে যোৱাবেলি তিনিটা বিভাগত ইয়াত বিনামূলীয়া যি আৱাসিক প্ৰশিক্ষণ, এই বিনামূলীয়া আৱাসিক প্ৰশিক্ষণটো যোৱাবেলি 2021 আৰু 2022 কৰা হৈছিলে। এই মিলি আমি 2022 আৰু 2023 আমি চাৰিটা বিভাগক সামৰি আমি কি কৰিব বিচাৰিছে যে বিটিআৰ চৰকাৰে কি কৰিব বিচাৰিছে যে 200জন ল'ৰা ছোৱালী, মেধাৱী 200জন ল'ৰা ছোৱালীয়ে কি হ'ব যে যি আৱাসিক প্ৰশিক্ষণ, যিসকলে ভাৰতীয় প্ৰশাসনিক বিষয়া হ'ব বিচাৰে, যিসকলে আমাৰ ৰাজ্যিক প্ৰশাসনিক বিষয়া হ'ব বিচাৰে, যিসকলে ইঞ্জিনিয়াৰত যাব বিচাৰে, যিসকলে মেডিকেলত যাব বিচাৰে, এই চাৰিটা বিভাগত 50জন মেধাৱী ল'ৰা ছোৱালীক বিনামূলীয়াকে প্ৰশিক্ষণ দি 11 মহীয়া যি বিনামূলীয়া প্ৰশিক্ষণ দি এই ল'ৰা ছোৱালীয়ে কেনেকৈ মানে মেডিকেলত এডমিশ্যন ল'ব লাগে, কেনেকৈ মানে IITত যে কেনেকৈ মানে ইঞ্জিনিয়াৰক এডমিশ্যন ল'ব লাগে, কেনেকৈ মানে অসম প্ৰশাসনিক মানে যি অসম লোকসেৱা আয়োগ কেনেকৈ মানে অসম প্ৰশাসনিক বিষয়া হ'ব পাৰে, কেনেকৈ ৰাষ্ট্ৰীয় প্ৰশাসনিক বিষয়া হ'ব পাৰে, ইয়াৰ ওপৰত সুন্দৰভাৱে এটা প্ৰশিক্ষণ আমি ইতিমধ্যে বিটিআৰ চৰকাৰে কৰি থকা হৈছে। তো মই আশা ৰাখিছোঁ আমাৰ যি মছলপুৰ সাব ডিভিজন, মছলপুৰ যি মহকুমা, এই মছলপুৰ মহকুমাৰ ল'ৰা ছোৱালীবিলাকক ইয়াৰ যি এটা সুবিধা, এই সুবিধাসমূহ আমি নিশ্চয় ল'ব লাগিব। এই সুবিধাসমূহ আমি লোৱাৰ কাৰণে নিজকে যত্ন কৰিব লাগিব।